অসমত কিমান সুৰক্ষিত টুকুৰা চৰাই আশ্ৰয়স্থলৰ অভাৱত বৈদ্যুতিক তাৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে আজি পক্ষীকুলৰ অভিযন্তাই। হয়, আপুনি ঠিকেই শুনিছে। মানুহৰ নিৰ্মম অত্যাচাৰৰ বাবে গ্ৰাম্যাঞ্চল ত্যাগ কৰিবলৈ বাধ্য হোৱা টুকুৰা চৰাই এতিয়া শেষ আশ্ৰয়স্থল হৈছে লঠঙা বৃক্ষ আৰু বৈদ্যুতিক তাঁৰ। সাধাৰণতে তামোল, নাৰিকল, টকৌ, খেজুৰ, তাল আদি গছত বাঁহ সাজি বংশবৃদ্ধি কৰা এই পক্ষীসমূহে এতিয়া গাঁৱত থাকিবলৈ সম্পূৰ্ণৰূপে এৰি দিছে। পথাৰত পকা ধান জাক পাতি খোৱাৰ বাবে একাংশ কৃষকে ইহঁতক শত্ৰু জ্ঞান কৰি আহিছে আৰু জাল পাতি নৃশংসভাৱে হত্যা কৰিছে। বহু কৃষকে এই কথা উপলব্ধি নকৰে যে টুকুৰা চৰাইয়ে যিদৰে শস্যৰ গুটি খাই সামান্য পৰিমাণে কৃষকক ক্ষতিসাধন কৰে, ঠিক সেইদৰে সিহঁতৰ নৱজাত পোৱালি কীট পতংগৰ কণী, লেটা, পলু আদি খুৱাই কৃষকসকলক 10 গুণ বেছি উপকাৰ সাধন কৰে। ইংৰাজীত ৱেভাৰ বাৰ্ড হিচাপে সৰ্বজন বিদিত টুকুৰা চৰাই আটক ধুনীয়া আৰু দৃষ্টিনন্দন বাঁহ সজাৰ বাবে মানুহৰ মাজত অতিকৈ পৰিচিত। বসন্ত ঋতুৰ আগমনৰ লগে লগে মতা টুকুৰা চৰায়ে বাঁহ সাজিবলৈ আৰম্ভ কৰে আৰু বিশেষ ভংগীমাৰে পাখি জোকাৰি মাইকী টুকুৰাক আকৰ্ষিত কৰিবলৈ যত্ন কৰে। বাঁহটো চাইহে মাইকী টুকুৰাই মতা টুকুৰাক পচন্দ কৰে। পচন্দ হ'লে মাইকী চৰাইজনীয়ে দুই এডাল খেৰকুটা খুচৰি মতাটোক সঁহাৰি আগবঢ়ায় আৰু এনেকৈ ইহঁতৰ সংসাৰৰ যাত্ৰা আৰম্ভ হয়। মতা টুকুৰাই কেতিয়াবা 2-3টা পৰ্যন্ত বাঁহ সাজি বেলেগে বেলেগে মাইকী টুকুৰাৰ সৈতে সংসাৰ পাতে আৰু নিজে সৰুকৈ এটা বাঁহ সাজি অকলে থাকে। অৱশ্যে টুকুৰা চৰাই কেৱল বংশ বৃদ্ধি কৰিবলৈকেহে কিছুদিনৰ বাবে বসন্ত আগমনৰ লগে লগে বাঁহ সজা কামত লিপ্ত হয় বা বাঁহত থাকে। অন্যান্য সময়ত ইহঁতে ইকৰা, বিৰিণা বা অন্যান্য গছত নিশা জাক পাতি আশ্ৰয় লোৱা দেখা যায়। মাত্ৰ 2টা দশকৰ ভিতৰতে আমাৰ অসমত টুকুৰা চৰাইৰ সংখ্যা উদ্বেগজনকভাৱে কমি অহা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে এই পক্ষীকুলৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰ, পৰিৱেশ প্ৰদূষণ, ইহঁতৰ বাসোপযোগী পৰিৱেশ আৰু গছ-গছনিৰ সংখ্যা কমি যোৱা, কৃষি পথাৰ তথা আহাৰৰ সংখ্যা হ্ৰাস পোৱা। এই চৰাইবিধ আমাৰ চৌপাশে সুচাৰুৰূপে ব্ৰতি থাকিবলৈ হ'লে ইহঁতক আমি এটা সুস্থ পৰিৱেশ দিব পাৰিব লাগিব। অল্প আয়ু এই পক্ষীবিধক বধ কৰাৰ পৰা বিৰত থাকিব লাগিব। পথৰুৱা অঞ্চলবোৰত ইহঁতে বাঁহ সাজিব পৰাকৈ তাল, টকৌ, খেজুৰ আদি গছ ৰোপণ কৰিব লাগিব, কিয়নো এই জাতীয় গছবোৰৰ বাদে অন্যান্য গছত ইহঁতৰ বংশ বিস্তাৰ আশানুৰূপ নহয়। ইয়াৰোপৰি কীটনাশক দ্ৰব্য ইহঁতৰ প্ৰধান শত্ৰু। এই দ্ৰব্য সামান্য পৰিমাণে স্পৰ্শলৈ আহিলেই টুকুৰা চৰাইৰ মৃত্যু অনিবাৰ্য। এই প্ৰতিটো কথাকে আমি নজৰ ৰাখিব লাগিব, নহ'লে অতি কম দিনৰ ভিতৰতে টুকুৰা চৰাইক হেৰুৱাব লাগিব। আহক, পক্ষীকুলৰ অভিযন্তা হিচাপে পৰিচিত এই টুকুৰা চৰাইক বৈদ্যুতিক তাঁৰত বাঁহ সাজিবলৈ বাধ্য নকৰি পূৰ্বৰ দৰে ঘৰৰ ওচৰে পাজৰে আনন্দ মনে নাচি বাগি ফুৰিবলৈ সুবিধা প্ৰদান কৰোঁ। পুনৰ এনে এক গুৰুত্বপূৰ্ণ বিষয় লৈ দেখা হোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হিতেশ শৰ্মাই আজিলৈ বিদায় লৈছোঁ। চাই থাকিব গ্ৰীণ লাইট।